বন্ধুসকল, এই দৃশ্যলৈ মন কৰক। আপুনি যদি এইসমূহ অসমীয়া গ্ৰন্থ প্ৰত্যক্ষ কৰি কোনো পুথিভঁৰাল, গ্ৰন্থমেলা, ছপাশাল বা কোনো গ্ৰন্থ বিপণীৰ দৃশ্য বুলি ভাবিছে তেন্তে ভুল কৰিছে। প্ৰকৃততে এয়া পূৰ্বে আপুনি মই সচৰাচৰ নেদেখা এটা পূজা মণ্ডপৰ দৃশ্য। ক'ত সাজিছে এই পূজা মণ্ডপ জানিবলৈ এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। নৱপ্ৰজন্মক অসমীয়া গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰি তোলাৰ প্ৰয়াস এয়া। দুলীয়াজান যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত দুলীয়াজানত সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাখনিৰ মণ্ডপ এইদৰে সজাই তোলা হৈছে। মণ্ডপৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ দিশত। কেনেকুৱা লাগিছে আপুনি জনাব। লগতে মা দুৰ্গাৰ নামত ভিডিঅ'টোত আপুনিও এটা লাইক কৰক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।